আপোনালোকে জানি অত্যন্ত আনন্দিত হ'ব যে এই সমগ্ৰ ভৱনটোত আমি কেইবাটাও পৰিকল্পনা কৰিছোঁ। বৰ্তমান ইয়াত 31টা কোৰ্ট ৰুম হ'ব, য'ত নেকি অধিবক্তা লিটিগেণ্ট সকলোৱে নিজে কোৰ্ট ৰুমত বহি তেওঁলোকৰ গোচৰৰ বিচাৰৰ প্ৰক্ৰিয়া তেওঁলোকে শুনিব পাৰিব, চাব পাৰিব। 31খন কোৰ্টৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তাসকলৰ বাবে 300 চেম্বাৰৰ লগতে আমি 2000 উকিলে বাৰ লাইব্ৰেৰীত বা বাৰত বহি তেওঁলোকে যাতে উচ্চ ন্যায়ালয়ৰ কাম কাজত যোগদান কৰিব পাৰে তাৰ বাবে আমি ব্যৱস্থা কৰিছোঁ। প্ৰশাসনীয় ভৱনৰ বাবে ৰেজিষ্ট্ৰিৰ লগত জড়িত আটাইবোৰ দিশ সামৰি আমি G+6 এটা ডাঙৰ বিল্ডিঙৰ আমি ইয়াত কল্পনা কৰিছোঁ। ভৱিষ্যতে গুৱাহাটী উচ্চ ন্যায়ালয়ত যদি কোৰ্টৰ সংখ্যা বাঢ়ে, আজি যেনেকৈ সন্মানীয় ন্যায়াধীশ ভূঞা ডাঙৰীয়াই কৈছে যে জাজ আৰু বাঢ়িব লাগে, ভৱিষ্যতৰ কাৰণে আৰু 15টা কোৰ্ট ইয়াত সন্নিৱিষ্ট কৰা হৈছে। কামৰূপ মহানগৰ আৰু কামৰূপ জিলাৰ 2খন চিভিল বা জিলা যিটো ন্যায়াধীশ ব্যৱস্থা তাক সন্নিৱিষ্ট কৰি ইয়াত 65খন জিলা কোৰ্টৰ ব্যৱস্থা কৰা হৈছে। অৰ্থাৎ ডিষ্ট্ৰিক্ট চিভিল কোৰ্টৰ পৰা ছেছন জাজৰ পৰা MSCT ট্ৰিব্যুনেলৰ পৰা আমাৰ ইণ্ডাষ্ট্ৰিয়েল ট্ৰিব্যুনেললৈকে 65খন ইয়াত আমাৰ কোৰ্ট সন্নিৱিষ্ট কৰা হৈছে। আৰু ডিষ্ট্ৰিক্ট জুডিচিয়াৰীৰ কাৰণে ছেপাৰেটলি 2000 উকিল বহিব পৰা ইয়াত ব্যৱস্থা কৰা হৈছে। ইয়াত 1000 লোকে বহিব পৰা অডিটৰিয়ামৰ ব্যৱস্থা কৰা হৈছে। হাইকোৰ্টৰ পৰীক্ষা নিৰীক্ষা যাতে ইয়াতে কৰিব পাৰি, ইয়াত এক্সামিনেশ্যন হলৰ ব্যৱস্থা কৰা হৈছে। এখন সুসজ্জিত চিকিৎসালয়ৰ ব্যৱস্থা কৰা হৈছে। লগতে আমি যাতে ইয়াত আহিলে এটা সুন্দৰ পৰিৱেশ পাওঁ তাৰ বাবে কাফেটেৰিয়া, কেণ্টিন অপৰ্যাপ্ত পৰিমাণে ৰখা হৈছে। বতাহ চাৰ্কুলেশ্যন আহিবৰ বাবে গ্ৰীনাৰী ৰখা হৈছে। আৰু ডিষ্ট্ৰিক্ট কোৰ্ট আৰু হাইকোৰ্ট একেটা বিল্ডিঙত থকাৰ পিছতো হাইকোৰ্টৰ বাবে আমি সুকীয়া 4 লেনযুক্ত এটা ৰাস্তাৰ ব্যৱস্থা কৰিছোঁ। বৰ্তমানৰ ৰংমহলৰ ৰাস্তাটোৱে ডিষ্ট্ৰিক্ট জুডিচিয়াৰীৰ প্ৰয়োজনীয়তা পূৰণ কৰিব।